গুড মৰ্ণিং ফ্ৰেণ্ডছ। আৰু এতিয়া মই ৰাতিপুৱা গা পা ধুই বোলে কাঢ়ি দেখিছে মানে ফুল ল'ব আহিছোঁ ৰাতিপুৱা। আৰু ইমান ধুনীয়া ফুল লাগিছে আমাৰ ধতুৰা ফুল, এইবোৰ ৰঙা টিকলু টিকলু ৰঙা ফুল, নীলা অপৰাজিতা আমাৰ। সেইফালে মায়ে উঠি গ'ল ৰাতিপুৱা টোপনিৰ পৰা, চকু মেলাই নাই। কালি মাৰ খাই আজি ওলোৱা নাই। অ' ভলা বিস্কুট ले उड़ा तक बिस्कुट 50-50 তুমি এখন লোৱা কি বিস্কুট খাই আছে অকণ অকণ ভাঙি ভাঙি ভালকে খা লুকাই আছে তাতে বিস্কুট খাই বেয়া পায় ভলাই মেৰি নাখায় এইটো বিস্কুট নাখায় তাকে মিঠা পায় এইটো লাগে গুড ডে বিস্কুট ভাল পায় ঐ কেপা চাইডে লুকাই আছে মই একদম ৰখিয়ে আছে। দি আছো দালি। বাহিৰৰ ৰ'দ দিছে, অলপ অলপ ঠাণ্ডা পৰা হৈছে আজিকালি। এয়া ৰাতিপুৱাৰ আমাৰ ৰুটি। আৰু এতিয়া আমি খাই বৈ আজৰি হৈ কেনে মায়ে আকৌ তামোল কাটিব লৈছে। মানে ৰাতিপুৱা আমি তামোল খাওঁ, এই খাই কিবা খাই বৈ উঠি
আৰু যোৱা অহাকালি যিহেতু লক্ষী পূজা তো তাৰ কাৰণে দাদাই অলপমান বজাৰ কৰি আনিলে এনেই সৰুকৈ ঘৰতে আমি পূজা কৰিম যিহেতুকে আৰু ইফালে পানী খাই আছে ভিডিঅ' কৰাৰ কাৰণে লাজো পাইছে এয়া আমাৰ দুপৰীয়া সাজ ৰেডি এয়া কি শাক আৰু এয়া মাছ ভাজি আতৈ লৈ আৰু কেতিয়া খাবি ভিডিঅ'